গৰম পৰিছে স্কুললৈ যাবলৈ মন যোৱা নাই কাৰ স্কুল যাব মন যোৱা নাই মই দিনটো ইমান কষ্ট কৰো তোক পঢ়াবলৈ তই স্কুলে নাযাও চুপ চাপ স্কুল যা আহিলে আৰু এই সব ইমান গৰম পৰিছে কেনেকৈ স্কুল যাম তুমিও সৰুতে এনেকৈ স্কুল গৈছিলো তোৰ নিচিনাকৈ স্কুল নোযোৱাকৈ থকা নাই গম পালি হ'ব হ'ব যাম নহয় মাৰে তোক চল পোৱালে হ'ব দিয়া মই যাওঁ হ'ব দিয়া বাই বাই এই চবে মোৰ মাথাটো গৰম কৰি দিয়ে ঐ মালতী ভাত বাহ যাওঁ দে ভাতটোকে খাই লওঁগে ঐ টেঙৰ জলদি আহিছো ৰ ঐ বল দেৰি হৈছে স্কুললৈ ঐ মোলে ৰখি দে আকৌ ইমান জলদি কৈছ যে মেম অহাই নাই ক'ত সোনকালে আহিব চাগে পুৰা সাজি কাচি আহে একদম পুৰা বিউটিফুল হ'ব বল ক্লাছৰুমত বহোগে এই লাষ্টৰ বেঞ্চতে বহোগে বল হ'ব মই ঘৰলৈ যাওঁ পিছত লগ পাম ঐ গধূলি সময় আড্ডা মাৰিবলৈ আহিবি আমাৰ জেগাত হ'ব দে যাম এতিয়া গৈ টিভিটো ইমান গৰম পৰিছে আজি কেনেকেনো কাম কৰিম জানো কাম নকৰিলে আকৌ বছে পইচাও নিদিব বছৰ ভাগৰ মানুহজনে ইমান ধুনীয়া লাগে সেইদিনা ফটোত দেখাইছিলে যাওঁ পাই কামহে কৰোঁগে পুৰা এচিত বহিলৈ আজি মজা লাগিব ঘৰততো এচি এটা লগাবলৈ পইচাই নাই ইয়াতে এচি হাৱা খাওঁগে ঐ গণেশ্বৰ এইফালে আহ আৰু এচিটো লগাই দেহি আপুনি এচিটো লগাব নাজানে ইমান অকৰা নে আপুনি ঐ তই কথা চম্ভালি কবি নহ'লে বছক লগাই তোক উলিয়াই দিম ইয়াৰ পৰা কৈ দিম বাৰু আপুনি প্লিজ নকব বছক চাহ লাগিল নে অঁ লাগিল এইবিলাকক ভালকৈ নকলে কামেই নাহে ঐ গণেশ্বৰ জলদি কিবা এটা খাবলৈ লৈ আহ এই গন্ধেশ্বৰটো এনেহে গালি পাৰি থাকোঁ বহুত ভাল দেই সি একদম চাহে পিজ্জাই লৈ আহিছে মোৰ কাৰণে হেই এইডাল পইচা দিম নহয় মনে মনে থাক মাহৰ শেষত দেখোন তোক দিওঁহে পইচা আজি বহুত কাম কৰিলোঁ এতিয়া যাওঁগৈ আৰু যাওঁ দে বহুত ভাগৰ লাগিছে শুংগেহে অকণমান পালোহি দে ঐ মালতী ভাতটো বাহ কোনে ইমান ৰাউচি জুৰি গান গাই আহিছে ইমান ফটোৱা গান গাইছ যে তই হ'ব মই একোৱে গম নাপাওঁ হ'ব যা মায়ে ভাত বাঢ়িছে ভাতটো খাই লৈ অকণমান শুই দিবি কিমান টিভি নাচাওঁ আৰু হ'ব দে মই টিভিটো লৈয়ে ভুল কৰিলোঁ আনি দিম বাৰু কিমান দামনো কি ইমান দাম দি তোক মই এয়া কিনি দিম ঘটিডাল কিনি দিম চুপচাপ এতিয়া পগে নহ'লে পিতলহে দিম কি কেলে নপঢ় পঢ়িব লাগিব ঐ মালতী তোমাৰ ল'ৰাই নপঢ়ে দেখিছানে হ'ব দে কাইলৈৰ পৰা পঢ়িব লাগিব নপঢ়িলে কিন্তু পিটন খাবি গম পাৱে নহয় তই মোৰ পিটন কেনেকুৱা সেইদিনা কিন্তু তোক মায়েও বচাব নোৱাৰে ঐ ৰ আগত ভাতকেইটা খাই ল ল'ৰা ছোৱালীক দেখিছ 60,000 টকীয়া বস্তুহে লাগে আমি আগৰ দিনত এনেকুৱা বস্তু নাছিলেই তেতিয়াই ভাল আছিলে মা দেউতাক আমি এইবিলাক নিবিচাৰোঁ তোৰতো পঢ়া শুনা নাই এতিয়া টিভি চাবগে আজিলৈ বাৰু ইয়াক ৰেহাই দিছোঁ কাইলৈৰ পৰা নপঢ়িলে ইয়াক বেয়া পিটিম টিভিত কি হটস্পট অন কৰিব লাগে নেকি চা মোৰ মূৰটোকে চা তই কাক এই চব বুলি কৈছ গৈছো এ 5টা বাজিলে হ'ব যা দে কিন্তু সোনকালে আহিবি আকৌ
কি হ'ল আকৌ সি নপঢ়ো বুলিহে কৈছিলে ইনে পঢ়োগে আজি মই স্কুলত গৈ লৈ ক'বগৈ লাগিব তই বহুত ভালকৈ পঢ়িবলৈ লৈছ আজিকালি কেলে যাব লাগে নাযাবা নাযাবা তোৰ হঠাতে কি হ'ল আকৌ নাযাবা ক'লি যে একো নাই হোৱা ইনে নাযাবা হ'ব দিয়ক গাইছ আজিলৈ বাই বাই টাটা সি ইউ আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই